কংগ্ৰেছদং এভৰিৱান মই প্ৰণীতাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মিচিং ৰান্ধনি মা নামৰ অন্য এটি ব্লগলৈ। আজি মই আপোনালোকৰ ওচৰলৈ দুটাকৈ ৰেচিপি লৈ আনিছোঁ, খুবেই টেষ্টি হয় আৰু মোৰ কিছুমান ভিউৱাৰ্ছে এই ৰেচিপি দুটা বিচাৰি আছিলে, সেইকাৰণে আজি ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ। আৰু এই ৰেচিপি দুটানো কি হয় আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। তেনেহ'লে বলক আজিৰ ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। আজিৰ ৰেচিপিটো বনাবলৈ মই লৈছোঁ এয়া ছজিনা, কুমলীয়া ছজিনা হয় আৰু সৰু চাইজৰ আলু দুটা লৈছিলোঁ, এইটো একে চাইজতে কাটিছোঁ। অকণমান ধনিয়া লৈছোঁ, কেঁচা জলকীয়া কেইটামান লৈছোঁ, ডাঙৰ চাইজৰ বিলাহী এটা লৈছোঁ, মিডিয়াম চাইজৰ পিঁয়াজ এটা লৈছোঁ, আদা নহৰু কেইফুটামান লৈছোঁ আৰু লগতে লৈছোঁ সৰিয়হ। আধা ঘণ্টামান তিয়াই ৰাখিছিলোঁ, ভালদৰে ধুই চাফা পানীত এনেদৰে অকণমান পানী দি থৈ দিছোঁ। এইটো মই মিক্সিত গুড়ি কৰি লওঁ। মিক্সিত গুড়ি কৰিবলৈ সৰিয়হখিনি ইয়াতে দি দিছোঁ। সৰিয়হৰ লগতে বিলাহী, পিঁয়াজ, আদা নহৰু জলকীয়া গোটেইখিনি পেষ্ট বনাই লওঁ। এয়া গুড়ি কৰা হৈ গৈছে, এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। কেৰাহীখন গেছত বহাই দিলোঁ, ইয়াতে মিঠাতেল দি দিছোঁ। তেল আপোনালোকে নিজৰ জোখমতে দিব। ইয়াতে অকণমান পাঁচফোৰণ দি দিছোঁ। আলু আৰু ছজিনাখিনি মই 2 মিনিটমান ফ্ৰাই কৰি লওঁ। নিমখ 1 চামুচ দি দিছোঁ, হালধি পাউডাৰ আধা চামুচ দি দিছোঁ। এইখিনি দি ভালদৰে মিক্স কৰি দিছোঁ। আলু আৰু ছজিনাখিনি আধা সিজা হৈ গৈছে, এইখিনি মই এতিয়া উলিয়াই লওঁ। ইয়াতে আৰু অকণমান মিঠাতেল দি দিম। নিমখ অকণমান দি দিছোঁ, আগতীয়াকৈ নিমখ দিছিলোঁ সেইকাৰণে কমকৈ দিছোঁ। এতিয়া এই পেষ্টখিনি ইয়াতে দি দিম। হালধি পাউডাৰ অকণমান দি দিছোঁ। ইয়াৰ পানীখিনি শুকাই যেতিয়ালৈকে তেল বিৰিঙি নোলায় তেতিয়ালৈকে মই 3-4 মিনিটমান ঢাকোন লগাই থৈ দিম। ইয়াৰ পানীখিনি শুকাই গ'ল, এতিয়া ইয়াতে আলু আৰু আধা ভজা ছজিনাখিনি ইয়াতে এড কৰি দিছোঁ। এতিয়া এইখিনি এই মছলাখিনিৰ লগত ভালদৰে মিক্স কৰি দিছোঁ। এইখিনি মই ল' ফ্লেমত ঢাকোন লগাই 10 মিনিটমান থৈ দিম। আলু আৰু ছজিনাৰ লগত মছলাখিনি ভালদৰে মিক্স হৈ গ'ল, এতিয়া ইয়াতে অকণমান পানী এড কৰি দিম। মই গৰম পানী দিছোঁ। আপোনালোকে নিজৰ জোখমতে পানী দিব, কাৰণ মই জোলকৈ নাখাওঁ, অকণমান ডাঠকৈ খাম, গ্ৰেভিকৈ। এইখিনি মই 6-7 মিনিটমান ঢাকোন লগাই থৈ দিম। ইয়াৰ পানীখিনি শুকাই এয়া ডাঠ হৈ আহিল, ইয়াতে ৰাখি দিম আৰু শুকাবলৈ নিদিওঁ। শেষত ধনিয়া অকণমান ইয়াতে এনেদৰে দি দিছোঁ। বহুত বেছি টাইম নালাগে এই ৰেচিপিটো বনাবলৈ আৰু খাবলৈ খুবেই ভাল লাগে। আপোনালোকে এবাৰ বনাই খাই চাব আৰু বনাই খাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এনেদৰে বনাই খালে মাছ মাংসৰ প্ৰয়োজনেই নহয়। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ। এইখিনি মই এতিয়া ছাৰ্ভ কৰিবলৈ বাতি এটা উলিয়াই দিছোঁ। আপোনালোকে যদিহে মছলা দিব বিচাৰে তেতিয়াহ'লে দিব পাৰে, কিন্তু এই ৰেচিপিটো মছলা নিদিলেও খাবলৈ খুবেই ভাল লাগে। এয়া আজি আপোনালোকৰ ওচৰলৈ ধুনীয়া এটা ৰেচিপি লৈ আনিছোঁ। এয়া হৈছে কলডিল, পাহাৰীয়া কলডিল হয়, সৰু সৰুকৈ কাটি ল'লোঁ আৰু সৰু চাইজৰ আলু দুটা, মিডিয়াম চাইজৰ পিঁয়াজ এটা আৰু কেইটামান কেঁচা জলকীয়া আৰু লগতে লৈছোঁ অকণমান দালি। ইয়াতে মই তেল দি দিছোঁ। তেল গৰম হৈ গৈছে, ইয়াতে মই পাঁচফোৰণ অকণমান দি দিছোঁ। পাঁচফোৰণৰ পৰা ধুনীয়া গন্ধ এটা ওলাইছে, এতিয়া ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু জলকীয়াখিনিও ইয়াতে এড কৰি দিছোঁ। 1 চামুচ নিমখ। পিঁয়াজৰ কালাৰখিনি অকণমান চেঞ্জ হৈ গৈছে আৰু পিঁয়াজখিনি কোমলি গৈছে, এতিয়া ইয়াতে আলুখিনি এড কৰি দিছোঁ, লগতে কলডিলখিনিও এড কৰি দিছোঁ। কলডিলৰ ভাজিকণ বনাওঁতে বহুত বেছি টাইম নালাগে। দালিখিনি আগতীয়াকৈ তিয়াই ৰাখিলে নিচেই কম সময়তে বনাই ৰেডি কৰিব পাৰি আৰু দালিখিনিও ইয়াতে দি দিছোঁ। হালধি মই এতিয়াই নিদিওঁ, অকণমান পাছত দিম। আগতীয়াকৈ হালধি দিলে দালিখিনি নিসিজিবও পাৰে, সেইকাৰণে মই দালিখিনি আধা সিজালৈকে ঢাকোন লগাই থৈ দিম।
এইখিনি মই 5 মিনিটমান মিডিয়াম ফ্লেমত ঢাকি থৈ দিছোঁ। দালিখিনি আধা সিজা হৈ গৈছে। এতিয়া ইয়াতে আদা নহৰু পেষ্টখিনি ইয়াতে দিম। আদা নহৰু কেঁচা ভাপখিনি যোৱালৈকে 1 মিনিটমান ঢাকন লগাই থৈ দিম। 1 মিনিটৰ পাছত ইয়াতে মই কুহুমীয়া পানী এড কৰি দিছোঁ। আলু আৰু দালি সিজিব পৰাকৈ পানী দিছোঁ। এইখিনি মই 10 মিনিটমান হাই ফ্লেমত ঢাকন লগাই থৈ দিছোঁ। এয়া 10 মিনিট হৈ গৈছে। আলুখিনিও সিজি গ'ল, দালিখিনিও সিজি গৈছে। এতিয়া ইয়াতে মই হালধি পাউডাৰ আধা চামুচ দি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি দিছোঁ আৰু এইখিনি আকৌ 5 মিনিটমান ঢাকন লগাই থৈ দিছোঁ। ইয়াৰ পানীখিনি শুকাই গ'ল। ইয়াতে মই ৰাখি দিম। আপোনালোকে যদিহে শুকানকৈ খাব বিচাৰে পানীখিনি আৰু শুকাবলৈ দিব। মোৰ অকণমান এনেদৰে গ্ৰেভিকৈ খাবলৈ মন যায়, সেইকাৰণে ইয়াতে ৰাখি দিছোঁ আৰু শেষত ধনিয়া অকণমান ছিঙি দিছোঁ। এইখিনি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এইখিনি মই 5 মিনিটমান ঠাণ্ডা হ'বলৈ থৈ দিলোঁ। এতিয়া মই ছাৰ্ভ কৰিবলৈ বাতি এটাত উলিয়াই দিছোঁ। এয়া দেখিছেনে, আজিৰ আমাৰ কলডিলৰ ভাজিকণ ৰেডি হৈ গৈছে। খুবেই ভাল লাগে এনেদৰে বনাই খাই। আজি মই দুটাকৈ ৰেচিপি বনালোঁ। এয়া হৈছে আলু চজিনা বগা সৰিয়হ দি চৰচৰি বনাইছোঁ আৰু এয়া দালি আলু কলডিল। এতিয়া মই ভাতৰ লগত টেষ্ট কৰিম। মই দালি বনোৱা নাই, এনেকৈ খাই কেতিয়াবা ভাল লাগে। এতিয়া মই কলডিলৰ আঞ্জাখিনিৰ পৰা আৰম্ভ কৰিছোঁ। বহুত মজা হৈছে। আৰু এয়া চজিনা আলুৰ চৰচৰি, খুবেই মজা হৈছে, খুবেই মজা হৈছে। কি ক'ম আৰু আপোনালোকক, একদম ইমানেই মজা হৈছে, একদম ৰ'বলৈ পৰা নাই। খাই বৈ আজৰি হৈ আপোনালোকক লগ পাই আছোঁ। ভাত পানী খাই আজৰি হ'লোঁ। আজি কলডিল ভাজি আৰু আলু চজিনা চৰচৰিটো খাবলৈ খুবেই ভাল হৈছিলে। আপোনালোকে এনেদৰে বনাই খোৱা নাই যদি এবাৰ বনাই খাই চাব আৰু বনাই খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদিহে আপুনি মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। তেতিয়া মোৰ নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাই যাব। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।